আজি বিটিআৰত কাণ নাই, বিটিআৰত মানে নাক নাই, বিটিআৰত হাত নাই। प्रमोद बर'आ हाग्रामानि खामानि मावनायखौ नुवाखैब्ला खानासे इ अन्ध हब লাগিব। हाग्रामानि समाव बानायनाय लामाजों साइरेन दामनानै दावबायो प्रमोद बर'आ। हाग्रामा महिला डाঙৰীয়া বনোৱা ৰাস্তাইদি আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ ইএম সকলে মানে সাইৰেন বজায়। प्रमोद बर'नि बिसियाबो साइरेन दामनानै दावबायो। লগতে আকৌ তেখেতৰ পৰিবাৰো আজি সাইৰেন বজাইছে। राकेश ब्रह्मआ सासे लाजिनो रोङै मानसि। ইয়াত লাজ নাই, নীলাজ হয়। सासे थिफुटला। বড়োত গাংগা থোপা কৰে, ফুটুকাৰ ফেন ইয়াৰ কথাবিলাক। বড়োবিলাকে थिफुटला বুলি কয়। बिटिआर जाब्लाबो दासिमबो सोरखारि रेकर्डआव बिटिसिसो लिरो। কিয় মানে বিটিআৰ বুলি তেখেতসকলে লিখিব নোৱাৰে, নটিফিকেশ্যন কিয় দিব নোৱাৰে? চৰকাৰী যিবিলাক ৰেকৰ্ড তেখেতসকলে বিটিআৰ বুলি কিয় কৰিব নোৱাৰে? बै थि दाननि 30 अक्ट'बराव जानो गोनां उफ्रा बिसायख'थिखौ लानानै बाथ्रा दान्थेलायनाया सोलिगासिनो। बावैसो सान सिगां बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमोद बर'आ 17 बोसोराव खुंथायाव थाब्लाबो हाग्रामा महिलारि दैदेननाय बिटिसि खुंथाया जेबो मावाखैमोन होनना बुंनायनि बाथ्रानि फिननायाव बारगाव मावफुं सोद्रोमा एबा तामुलपुर विधानसभा बियाबनि उदां बिजाथि गणेश कछारिया हाग्रामानि समनि खामानि मावनायखौ नुवाखैब्ला प्रमोद बर'आ खाना होनना बुंनायजों लोगोसे हाग्रामानि समाव बानायनाय लामाजोंनो साइरेन दामनानै प्रमोद बर'आ दावबायो आरो प्रमोद बर'नि बिसियाबो साइरेन दामनानै गारिजों दावबायो होननानै बुङो। মই তেখেতক মুখতহে কৈছে, ফিতাটো কাটা দেখা নাই। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাই ডাঙৰীয়াক সদায় সমালোচনা কৰি থাকে। 17 বছৰ একো কৰা নাই। কেইটা গেষ্ট হাউচ বনাইছে নৈ মহিয়া এৰে, কেইটা বান বান্ধিছে। এই মানে ইউপিপিএলৰ চৰকাৰে আজি কেইটা বান বান্ধিছে, কেইখন মেডিকেল বনাইছে, কেইখন মানে দলং বনাইছে, কেইখন স্কুল ঘৰ বনাইছে, কেইখন ক্লাব ঘৰ বনাইছে, কেইটা মানে ষ্টেডিয়াম বনাইছে। দেখুৱাই দিয়ক। হাগ্ৰামা মহিলাই ডাঙৰীয়াটো গোটেই দিশত কাম কৰিছে। মই তেতিয়াই কৈছোঁ, স্পৰ্টছ দিশতে হওক, কালচাৰ দিশতে হওক, কোনটো দিশত নহয়, সম্পূৰ্ণ সকলো দিশত হাগ্ৰামা মহিলাই ডাঙৰীয়া আজি 17টা বছৰে উন্নয়ন কৰাৰ কাৰণে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া বনোৱা ৰাস্তাইদি আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ ইএম সকলে মানে সাইৰেন বজায়। লগতে আকৌ তেখেতৰ পৰিবাৰো আজি সাইৰেন বজাইছে। মই দেখা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী তেখেতে আজি অসমত মানে সাইৰেন বজোৱা মই দেখা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো মানে পৰিবাৰ তেখেতে মানে ইমান সাইৰেন বজায়। গাঁও অঞ্চলত আজি সদায় মানে সাইৰেন কাণ গলা হৈছে ৰাইজে। আমিওতো এটা সময় ৰেড লাইট পাইছিলোঁ, তেখেতসকলৰ ৰেড লাইটো নাই, খালি সেই পুলিচৰ মানে সিকিউৰিটিৰ মানে এটা লাইট আছে, তেখেতসকলৰ সাইৰেন আছে। সেই সময়ত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ চৰকাৰৰ সময়ত আমি ইএমবিলাকে ৰেড লাইটো পাইছিল, আকৌ সিকিউৰিটিবিলাকৰ তাতো মানে লাইট আছে। কিন্তু মই বাহিৰৰ পৰা আহিলে সেই চাৰিআলিৰ পৰা মানে গাঁও অঞ্চললৈ আহিলে মই লাইটো জ্বলোৱা নাছিল, সাইৰেন বজোৱা নাছিল। কেতিয়াবা মানে হেৰিত কি কয় হাইৱেত মানে ট্ৰাকবিলাকৰ মানে ৰাস্তা অলপ ক্লিয়াৰ কৰিবৰ কাৰণে লাইটখিনি জ্বলাইছিল, সাইৰেন বজোৱা নাছিলে। সাইৰেন বজাবলৈ মই লাজ পাইছিলোঁ। मावफुं सोद्रोमा राकेश ब्रह्मआ हाग्रामा महिलारिखौ थाबैनो जोबथेसालियाव दैथायहरगोन होनना बुंनायनि फिनजाथाय होना गणेश कछारि बिथाङा राकेश ब्रह्मआ सासे लाजिनो रोङै मानसि, सासे थिफुटला होननानै फोरमायो। बिटिआर जाब्लाबो सोरखारि रेकर्डआव दासिमबो मानो बिटिआर लिरनो हायाखै होननानैबो सोंथि खालामो कछारि बिथाङा। কি কাৰণ আপোনালোকে সোধক, কি কাৰণ হাগ্ৰামা মহিলাৰী জেলত যাব লাগে? আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দ্বাৰা বিটিচি সৃষ্টি হৈছিল, 4খন জিলা হৈছিল। আজি এই হাগ্ৰামা মহিলাৰী সৃষ্টি কৰা এই বিটিচিত তেখেতে আজি ইএম হৈ আছে। ই লাজ নাই, ইয়াত লাজ নাই, নীলাজ হয়। ইয়াত কি কয়, এইটো বড়োত গাংগা থোপা কৰে, ফুটুকাৰ ফেন ইয়াৰ কথাবিলাক। বড়োবিলাকে थिफुटला বুলি কয়, শ্বৰ্ট টেম্পাৰ। তেখেতে শ্বৰ্ট টেম্পাৰ হয়। ই লাজ লগা কথা। তেখেতসকলে বিটিআৰ চুক্তি কৰি আনিছে। বিটিআৰ চুক্তিৰ মানে চুক্তি কৰাৰ পিছত তেখেতসকলে এছেম্বলি বনাওক, সেক্ৰেটাৰী বনাওক বিটিআৰৰ। আজি তেখেতসকলে বিটিচি তেখেতসকলে আজি কিয় মানে বিটিআৰ বুলি তেখেতসকলে লিখিব নোৱাৰে, নটিফিকেশ্যন কিয় দিব নোৱাৰে? চৰকাৰী যিবিলাক ৰেকৰ্ড তেখেতসকলে বিটিআৰ বুলি কিয় কৰিব নোৱাৰে? আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া আনা যিটো বিটিচি, এই বিটিচি তেখেতসকলে মানে বহি ফালে আজি মানে পাৰ্চেণ্ট খাবলৈ মানে তেখেতে খাই আছে।
পাৰ্চেণ্ট খাই আছে ঠিকাদাৰবিলাকে জানে আজি ঠিকাদাৰবিলাকে জানে গতিকে BTC ভাৰতৰ মানে সংবিধানৰ গণ্ডিৰত চুক্তি হৈছিল এইটো এটা এক্ট হয় আইন হয় BTR আজিৰ দিনটোত BTR মানে এক্ট হোৱা নাই BTR যদি হৈছে এই যে মাটি বাৰী কিনিলে দলিল এটা বনাই ফাইনেন্স হেৰি কাৰণে পেকেজ কিবা পইচা দিয়াৰ কাৰণে কিমান দামত মানে এই চুক্তি হৈছে এইবিলাক দলিল বনাই তাৰপিছত এইটো যদি হেৰি কৰিব লাগে ৰেজিষ্টাৰ কৰিব লাগে নিজৰ কৰিবৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগে ৰেজিষ্টাৰ কৰাৰ পিছত নাম জাৰি কৰিব লাগে নাম জাৰি কৰাৰ পিছত জমাবন্দী ওলায় হয় না নাই আজি BTC একৰ্ড হৈছে BTC একৰ্ড হোৱাৰ পিছত ভাৰতৰ দুটা সংসদ আছে যেনেকৈ লোকসভা আৰু ৰাজ্যসভা এই দুটা পাৰ্লিয়ামেণ্টত বিল পাছ হৈ ফালে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াই মানে এই চুক্তিখন স্বাক্ষৰ কৰিছে আজি BTCটো মানে সাংবিধানিক BTRটো সাংবিধানিক নহয় BTR এতিয়াও মানে সম্পূৰ্ণ হয় ইনমেচিউৰ আজি BTRত কাণ নাই BTRত মানে নাক নাই BTRত হাত নাই BTRত আজি ভৰি নাই এই ধৰণৰ আজি BTRত কেইখন গাঁও আছে BTCত আমাৰ 3079টা আজি গাঁও আছে 32 লক্ষ মানে হেৰি আছে জনসংখ্যা আছে BTRত কেই লক্ষ মানে হেৰি আছে জনসংখ্যা আছে গাঁও কেইখন আছে সীমা কোনটো লৈ পেলাই সীমা আজি তেখেতসকলে গাঁও কৰ্তন কৰাৰ কাৰণে আজি চুক্তি কৰি আহিছে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই বহুখিনি গাঁও মানে ডাঙৰ এৰিয়া পাইছে মাটি পাইছিল এইটো আজি অসম চৰকাৰক তেখেতসকলে আকৌ গতাই দিব বিচাৰিছে আজি BTCৰ পৰা গাঁও কৰ্তন কৰাৰ কথা কৈছে মুখিতে কয় অলংগী লৈ মানে মাইনৰচি অলংগী তেখেতসকলে ডিষ্ট্ৰিক্ট বনাব তাত লৈ মানে এক্সপাণ্ড কৰিব কিন্তু এইটো কিমান সম্ভৱ নহয় তাৰ কাৰণে আমি কৈছোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিটো মানে BTC সৃষ্টি কৰিছিল এইটো সাংবিধানিক আছিল আৰু আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিখিনি 6 শিডিউলৰ পাৱাৰ পাইছিল এই পাৱাৰবিলাক আজি অসম চৰকাৰক এটাকৈ হস্তান্তৰ কৰি আছে আজি মানে 16টা ডিপাৰ্টমেণ্ট DCৰ হাতত অৰ্পণ কৰিছে এইটো লজ্জাজনক আজি BTCৰ যিবিলাক প্ৰিন্সিপাল ছেক্ৰেটাৰী সেই প্ৰিন্সিপাল ছেক্ৰেটাৰীক BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কণ্ট্ৰল কৰিব পৰা নাই এটা সময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী কিবা কাম থাকিলে আমি টেবুলত মাতি আনিছিলোঁ আজিৰ দিনটোত লাজ লগা কথা বিলাকে মন্ত্ৰীবিলাকে মানে অফিচাৰবিলাকক শাসন কৰিব পৰা নাই আজি প্ৰিন্সিপালৰ ওচৰত মানে তেখেতসকলে লাইন লাগি পেলাই যাব লগা অৱস্থা হৈছে এইটো দুৰ্ভাগ্যজনক নিউজ ডেস্ক ইনসাইড এনি বড়ো